নিজৰ মাজত কিমান আবদ্ধ হৈ থাকিবা, পোৱা নোপোৱাৰ হেঁপাহত নিজক কিমান দুখী কৰিবা। বিচৰা ধৰণে নহ'লে নিজক কি শেষ কৰিবা। জীয়া জীৱনত বহুতো কৰিব লগা আছে। এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো স্থানত সুখ শান্তি বিৰাজমান কৰে। কেৱল অনুসন্ধান কৰি আঁকোৱালি লোৱাটো দৰকাৰ। আৱেগিক হৈ নিজৰ মাজত আবদ্ধ নহয়, মুক্ত মনৰ নিগেটিভবোৰ আঁতৰাই পজিটিভবোৰক মনৰ কেন্দ্ৰত ৰাখি আৱেগৰ অলাগতিয়াল অযথাবোৰ টপলাই ডাষ্টবিনত পেলাই দিয়াটো তোৰ দৰকাৰ।